কোনফালে যাবলৈ আহিছে? নকবি আৰু এই বেংকলে অহা যোৱা কৈ কৈ মোৰ কঁকালৰ বিষেই হৈ গৈছেগৈ অ'। কেলেনো বেংকলৈ যাব লাগে আছে? নেট নে ফেটখন নেথাকে নহয় সদায় সদায়। অঁ এইখন বুঢ়া বুঢ়ী যে পইচা দিয়ে তাকে নিবলৈ আহিছোঁ। নাই ঘৰত আৰু কোনোবা আছেনে নাই? মোৰ ঘৰত এই বোৱাৰীজনী আছে আৰু এই নাতি এটা আছে আৰু গোটেই ল'ৰাটো সেইখন কোম্পানী নে চোম্পানী ক'ৰবাত থাকে। অঁ নামটো মুখতে নুফুটে হেৰৌ ক'ত থাকে। কিন্তু আপুনি এতিয়া এই বৃদ্ধ বয়সত ঘূৰি ফুৰাটো কথা নহয় নহয়। গাড়ী মটৰৰ কথা আছে। নকবি আৰু পইচাকেইটাতো আনিব লাগিব। মোৰ পইচাকেইটা সেই টপকেইটা আনো। ল'ৰাটোৱে যোনখিনি পইচা দিয়ে ঘৰৰ বস্তু আনোতেই যায়। এই বোৱাৰীজনী আনি দিব নোৱাৰে নেকি? বোৱাৰীজনী আকৌ সেই অংগনাবাদীলৈ যায় আকৌ ল'ৰাটো কোনাটিকো আকৌ নিব লাগে নহয়। আপোনাৰ বোৱাৰীজনীয়ে মৰম কৰেনে নকৰে? কি কবি আৰু আজিৰ দিনৰ বোৱাৰীহে নকলেও বুজি পাইছয়ে চাগে আৰু। আজি কিছুমান বোৱাৰী ভাল থাকে নহয়। ইমানো বেয়া নহয় পিছে। আপুনি ভাল নে বেয়া আকৌ বোৱাৰীক মৰম কৰেনে নকৰে? মৰমটো ছোৱালী নিচিনাকে কওঁ। ভাতকেইটা মুখৰ আগত খাব পাৰিলেই হ'ল আৰু কিমান দিনটো থাকি। ল'ৰা ছোৱালী কেইটা আপোনাৰ? মোৰ ল'ৰা এটাই অ'। ছোৱালী নাই? ছোৱালী নাই। বোৱাৰীজনী ক'ৰ পৰা আনিছে? বোৱাৰীজনী এই জাপটো কোৱা আকৌ। এতিয়া আপোনালোকৰ গাঁওখনৰ নাম কি? আমাৰ গাঁওখনৰ মানে এই ৰাজবাৰী চিনি পাৱই চাগে। ৰাজবাৰী কোন ঠাইত আছেনো? মই নাজানো ইমান। মই ইয়াৰ এই নামঘৰটো ওচৰ। মই ইমান নাজানো। মোৰ ঘৰ বেলেগত। অঁ লখিমপুৰ বিহপুৰীয়া। বিহপুৰীয়া।